ঢিঙৰ পাণবাৰী গাঁৱত দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক হাতে লোটে ধৰি উত্তম মাধ্যম ৰাইজৰ। মৈৰাবাৰীৰ আজহাৰুল ইছলাম আৰু নুৰুল ইছলাম নামৰ দুজন যুৱকে ড্ৰাগছ বিক্ৰী কৰাৰ সময়তে ৰাইজে আটক কৰি উত্তম মাধ্যম দি গতাই দিয়ে আৰক্ষীক। উক্ত ড্ৰাগছ ব্যৱসায়ী দুজনে বৃহত্তৰ ঢিং আৰু মৈৰাবাৰী অঞ্চলত দীৰ্ঘদিনে চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা। ড্ৰাগছ ব্যৱসায়ী আজহাৰুল ইছলাম আৰু নুৰুল ইছলামৰ ওপৰত জেৰা অব্যাহত ৰাখিছে ঢিং আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট AG লাইভ। ঘৰ ক'ত আপোনালোকৰ? ক'ৰ পৰা আহিছে আপোনালোকে? মৈৰাবাৰী চিভিলৰ লগত। ইয়াত কিয় আহিছিলে? ড্ৰাগছৰ কাৰণে। আপোনাৰ লগত আৰু কিমানজন আছে ইয়াত? কিমানজন আহিছে আপোনাৰ লগত? হা? আৰু লগত আহিছে। আপোনাৰ লগত আৰু কেইজন জড়িত আছে এই ড্ৰাগছৰ লগত? আৰু কিমান মানুহ জড়িত আছে আপোনাৰ লগত ড্ৰাগছত? আপোনাৰ লগত কোন কোন আছে? নাম কেইটা কওকচোন। আপোনাৰ লগত আৰু কোন কোন আছে কওক? নাম কেইটা কৈ দিয়কচোন। আপোনাৰ লগত আৰু কোন কোন আছে? কি ক'ব? মানে আমাৰ ইয়াত মানে বহুদিন ধৰি মানে ড্ৰাগছ মানে ইয়াত বেছি আছে। কিছুদিন আগত মানে কিমানমান আগত আমি এটা ড্ৰাগছ মানে যোনে খাই তাক আটক কৰি পেলাই আৰক্ষী তাত গতাই দিছিলোঁ। গতাই দিয়াৰ পাছত আৰক্ষীয়ে তদন্ত কৰিছে আৰু সেই বাকীবিলাকক ধৰিব পৰা নাই। এতিয়া মানে আজি এই দুটা ল'ৰাই মানে ইয়াত চাইকেলেৰে গৈছে, গৈ পেলাই তাত মানে ড্ৰাগছ আনিবৰ কাৰণে গৈছিলে। তাৰপিছত আমাৰ যেতিয়া চাইকেল উভতি আহে পিছত আমি ৰাইজে আটক কৰিছোঁ। আটক কৰোঁতে মানে দুটা ল'ৰাই পলাবলৈ চেষ্টা কৰিছিলে। পিছত আমি ৰাইজে মানে তাক ধৰিছোঁ আৰু এটাৰ লগত আমি ড্ৰাগছ পাইছোঁ আৰু বাকীখিনি মানে পেলাই দিছে। আৰু আপোনালোকে আৰক্ষীক অৱগত কৰিছে নেকি এই বিষয়ে? আমি আৰক্ষীক ফোন কৰিছোঁ, আহি আছে বুলি কৈছে। আৰু আমাৰ মানে এই অঞ্চলৰ মানে বহুত কেইটা আছে মানে ড্ৰাগছ মানে বেচে। এই ক্ষেত্ৰত যাতে আৰক্ষীয়ে মানে সোনকালে কৰায়ত্ব কৰি পেলাই যাতে উচিত শাস্তি দিয়ে, সেই মানে আমি আৰক্ষীৰ ওচৰত মানে অনুৰোধ জনাইছোঁ। ইয়াত কিয় আহিছিল আপুনি? ড্ৰাগছ বেচিবলৈ আহিছিলে নেকি? হা, কিয় আহিছিলে ইয়াত? আপোনাৰ লগত আৰু কোন কোন আহিছিলে? কিয় আহিছিলে ইয়াত তুমি? আমি তাৰ লগত অহা নাই। আমি ইয়াৰ পৰা আতিমূৰীৰ পৰা আহিছোঁ নানী ঘৰত। সেইটো মোৰ বাই হয়। মই নানী ঘৰত গৈছোঁ আৰু এটা মাইকী চাইছিল। নানী ঘৰৰ পৰা আহি আছোঁ, সি কৈ আছে মোক তিনিআলিৰ পৰা ষ্টৰি দে। বাদে মই কৈছোঁ উঠ বল। বাদে ইয়াত আহিছোঁ, মানুহ তাক ধৰি পেলাই ড্ৰাগছ পাইছে, মোক পোৱা নাই। মই গুচি গৈছিলোঁ, আকৌ মোক ধৰি কিনে আনিছে। তুমি কিমান দিনৰ পৰা তাৰ লগত জড়িত আছা? আমি জড়িত নাই, সি মৰাখলা বাৰী হয়। মই আজি পাইছোঁ বুলিকে আমি তাক লৈ গৈছোঁ। তুমি কেনেকে চিনি পোৱা তাক? কেনেকে চিনি পোৱা? এনেই মানে একদিন মৈৰাবাৰী গৈছিলোঁ যে এই টমটম চলাই, এদিন মানে সি লগত আহিছিলোঁ। মানে তাৰ লগতে তুমি ড্ৰাগছৰ ব্যৱসায়ী চলোৱা ন? ঠিক আছে। আপোনাৰ লগত তাই ড্ৰাগছৰ ব্যৱসায়ী চলাই নেকি? আগতেও এনেকুৱা কৰিছে নেকি? হা, আপুনি তাক কিয় লৈ আহিছে আপোনাৰ লগত? আমি পাইছি রাস্তার কিনারো ভাই পাইলে আমি যাইতেছি গা বাদ আমার কইতাছে কই না আছে কিমানখিনি ড্ৰাগছ লৈ আহিছিলে ইয়াত বিক্ৰী কৰিবলৈ আপুনি? বেশ ভালো ছিল তো ভাই এই না সুন্দর করে একটা সারা তার ডান পাইছি অল্প করে হ্যাঁ লইছে 200 টাকা।